হেল্ল' মই তোক কোনো পধ্যে ভাল পাব নোৱাৰোঁ হা কাৰণটো কৈহে আহিব লাগিব মুঠতে মই তোক কোনো পধ্যে ভাল পাব নোৱাৰোঁ কি কাৰণটো কৈহে আহিব লাগিব মই তোক কাৰণ চাউন ক'ব নিবিচাৰোঁ মুঠতে মই তোক মই ভাল নাপাওঁ হা ক'বহে লাগিব ঠিক আছে মই কৈছোঁ তই শুন মোৰ এইকেইদিন গাটো বৰ এটা ঠিক নাছিলে সেইটো কাৰণে মই আমাৰ এই কেঁকুৰি তিনিআলিত যে বহে ডাক্তৰটো গৰু ডাক্তৰ নহয় মানুহৰ ডাক্তৰ মই তেওঁৰ ওচৰলৈ গ'লোঁ কিনো হৈছে চাই দিয়কচোন এইকেইদিন গাটো বৰ এটা ঠিক নহয় তেওঁ মোক চাই দিলে দি মেলি ক'লে কিনো মোৰ বোলে গাটোত বোলে কিবা চুগাৰ নে কিবা চুগাৰ মিল এটা বহিছে সেইটো কাৰণে তেওঁ ক'লে কি আপুনি চেনি খোৱাটো বন্ধ কৰক মইতো দুখ লাগিলে মইতো কৈছোঁ আপুনি বেলেগ কিবা এটা দিয়ক মইতো চেনি খোৱা বন্ধ কৰিব নোৱাৰোঁ তেওঁ কৈছে না যদি আপুনি চেনি খোৱা বন্ধ নকৰে আপোনাৰ জীৱন বৰবাদ সেইটো কাৰণে মই তোক অতি নম্ৰভাৱে ক'লোঁ আৰু চা মই যদি এনেকৈ বোলে ফোন কৰি যদি মই চেনি খাই থাকোঁ মোৰ চুগাৰ বহুত ওপৰত উঠি যাব চব মোৰ চুগাৰ মিলটো বহুত ওপৰলৈ গুচি যাব আৰু চুগাৰ মিলটো পূৰা ধৰকৈ বাঢ়ি যাব বুজিলি সেইটো কাৰণে মই তোলৈ ফোন কৰিব নোৱাৰোঁ তই বৰ বেছি দুখ নকৰিবি মোৰ চুগাৰ মিল বহুত ওপৰত উঠি গ'ল বোলে ডাক্তৰে মোক তিতা খাব কৈছিলে মই বাৰু তিতা ক'ত পাওঁ এটা আইডিয়া মনলৈ মোৰ আগৰজনীলৈ ফোন এটা কৰোঁ আগৰজনীয়ে মোক কমটি তিতা দিছিলে তাইলৈ ফোন কৰোঁ তাই মোক যি চুগাৰ ডাউন কৰিব পাৰিব